আজি ফাৰ্ষ্ট টাইম মূলত চাগে ন আজি ফাৰ্ষ্ট টাইমে হ'ব ন এবাৰ তো হেল্ল' গাইজ মোৰ নতুন এটা ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি মহা অষ্টমী আৰু ভাবিছো আজি ঘৰৰ সপৰিয়ালে মিলি আজি পূজাত মা দুৰ্গাৰ চৰণত যাম আৰু বছৰটো ভালে কুশলে পাৰ হওক বুলি আৰু মাৰ পৰা শিক ল'ম। তেনেহ'লে ব'লক মই ভিডিঅ'টো আপোনালোকক দেখাই থাকিম। এয়া আহি পালোহি বৰবৰুৱা পূজা মণ্ডপ আৰু ভিতৰলৈ আমি সোমাই গৈ আছোঁ। আৰু এইখন আমাৰ বৰবৰুৱাত দুখন পূজা পাতে, এখন হ'ল আমাৰ পুৰণাখন। তো ইয়াত আমি প্ৰতি বছৰে আহোঁ আৰু ইয়াতে সৰুৰ পৰাই ইয়াতে পাই আছোঁ, মানে ইয়াতে পূজা কৰি থাকোঁ আমি। তো তেনেহ'লে ব'লক বাকী ভিতৰৰ দৃশ্য আপোনালোকক দেখুৱাই আছোঁ মই। এইখিনি ঠাইতে চাকি ধূপ ধূনা জ্বলাবৰ কাৰণে সুবিধা কৰি দিয়া হৈছে। আৰু যিহেতু আমি চাকি ধূপ ধূনা ঘৰৰ পৰা লৈ আহিছিলোঁ, তেনেহ'লে এইখিনি ঠাইতে আমি জ্বলাই লৈছোঁ। যিহেতু আমাৰ ধূপ চাকি জ্বলোৱা হৈ গ'ল, এতিয়া দেৱী মাৰ ওচৰত আমি ফুট ল'ব আহিছোঁ। মই লাইনত আছোঁ আৰু এইফালে আমাৰ আই, মুনু, ভণ্টি ফুট লৈ আহিলে। মই লাইনতে আছোঁ, মই ফুটটো লৈ লওঁ আৰু তো গাইজ ফাইনেলি পূজা কৰা হৈ গ'ল। এতিয়া তাৰপৰা এতিয়া চাকি তাকি ধূপ জ্বলোৱা হৈ গ'ল। তাৰপিছত এতিয়া বজাৰত যাম, আৰু কি বজাৰ চজাৰ পাওঁ চাওঁ। ফাইনেলি এটা জেগাত আহি কিনে মা, খুৰী, ভণ্টি, মুনু ৰখিলেহি দোকানত কিবা বস্তু চাই আছে, কি ল'ম কি নল'ম কৰি আছে। আৰু তাকে বেলুনো এটা চাই আছে, কি লৈ নলয় চাই লওঁ। তো আমি বৰবৰুৱাৰ পৰা বেগ হৈছোঁ, বেগ হৈ কিনে এতিয়া যাম লেপেটকটা। তো লেপেটকটা যাওঁ, তাৰ পৰিৱেশ চাম আৰু আপোনালোককো দেখাম। ফাইনেলি আমি আহি পালোহি লেপেটকটাত মূল দুৱাৰৰ ফালে সোমাই গৈ আছোঁ। আৰু ইয়াত পূজা মণ্ডপ আছে, লেপেটকটাটো পূজা চাম বুলি আয়ে ক'লে, মুনুৱে ক'লে, খুৰীয়ে ক'লে লেপেটকটা পৰা আহোঁ বুলি। তেনেহ'লে আমি পূজা চাবলৈ ইয়াত পূজাৰ মণ্ডপৰ ওচৰত বুলি ক'লেও বেয়া নহয়, অকণমান দূৰৰ পাছত পূজা মণ্ডপ আপোনালোকে দেখা পাব। তো তেনেহ'লে আমি গৈ আছোঁ। আজি ফাৰ্ষ্ট টাইম মূলত চাগে ন আজি ফাৰ্ষ্ট টাইমে হ'ব ন এবাৰ। তো কেনেকুৱা লাগিছে? আগতেও মানে যেতিয়া আমি আগতে কথা পাতিছিলোঁ ন, তেতিয়া কিন্তু লগত চাই পোৱা নাছিলোঁ। কেনেকুৱা লাগিছে আজি? ভাল লাগিছে। ভাল লাগিছে, তেনেহ'লে আগলৈ গৈ কিনে দেখুৱাই আছোঁ বাকী। মণ্ডপৰ কাষত পালোহি, পোৱাৰ পাছত দেখিছোঁ ইমান ভিৰ, মানে ফিল্ডখনৰ আধা অংশ মানে মানুহে লাইন পাতি আছে মানে, আৰু দেৱী মাক দৰ্শন কৰিবৰ কাৰণে পুৰা ফিল্ড মানে ভৰপূৰ হৈ আছে মানে। আৰু তামাম গৰমত আছে, সেইটো মানিছোঁ কিন্তু দেই। পূজা চাই এতিয়া লেপেটকটাৰ পৰা আমি ঘৰমুৱা হৈছোঁ বৰবৰুৱাৰ ফালে। তেনেহ'লে ব'লক। আহি থাকোঁতে ৰাস্তাত গৰম জেলেপি বনাই থকা দেখিলোঁ, আৰু কিদৰেনো বনাই তাকে ভাবিলোঁ, অকণমান ৰখিলোঁ। তাৰপিছত আপোনালোককো দেখুৱাম যে জেলেপিটো একচুৱেলি বনাই কেনেকৈ, আৰু গৰম জেলেপি খোৱা মজাই বেলেগ। আৰু যিহেতু পূজা বতৰত জেলেপি নাখালে মানে চাগে পূজা নালাগিব যেন এটা অনুভৱটো থাকি যায় যেন, তেনেকুৱা অনুভৱ। চাওক আপোনালোকে ইমান ধুনীয়াকৈ একদম হাতখনে লৰাই কেনে জেলেপি বনাই আছে। তাকে দেখিয়ে মানে খাওঁ লাগি আছে মানে কাঁহীতে পায়। তথাপিও গৰম জেলেপি মানে বহুত ভাল লাগে মানে। দুখনৰ ঠাইত মানে গৰম অৱস্থাত মানে 4-5খন আৰামত যাবগৈ মানে। আৰু খাব লাগে, মিঠা বস্তু অলপ খাব লাগে আৰু কি ক'ম আৰু। মইতো খাম বুলি একদম পূৰা ৰখি আছোঁ আৰু মানে, সোনকালে হওক আৰু সোনকালে খাওঁ মানে, লগে চেষ্টা কৰিম আৰু মানে। আৰু প্ৰক্ৰিয়াটো বৰ মানে বেলেগ ধৰণৰ মানে বনোৱা মানে জেলেপি।
হাতে ধৰক ঘূৰাই গোল কৰে মানে প্ৰক্ৰিয়াটো বহুত ধুনীয়া এটা প্ৰক্ৰিয়া মানে তো তাকে মই দেখি ভাল লাগি আছে মই ভাবিলোঁ যে কি আপোনালোককো দেখুৱাওঁ মানে এয়া গৰম জেলেপি ৰেডি হৈ আছে আৰু সোনকালে খুব বেছি 1-2 মিনিট লাগিব একদম গৰম ফাইনেলি পূজা চাই আহি এতিয়া ঘৰত সোমাইছো জেলেপি লৈ আহিছো গৰম জেলেপি এতিয়া খাম আমাৰ চাহ ৰেডি হৈ গ'ল চাহৰ লগত আছে নিমকি জেলেপি নাৰিকল তেনেহ'লে মই চাহটো খাই লওঁ এতিয়া বৰ্তমান আমি পূজা চাই কিনে চাহ খাই আছো আৰু এইফালে চাহ খুৱাই আছে কৰি আছে খাই আছে কিমান লাগিল মজা আইটো পুৰা একদম জেলেপি দি আছে এতিয়া একদম গৰম জেলেপি খাই আছো আৰু নাৰিকলো আছে এইফালে আকৌ মুনো আছে নাৰিকল খাই আছো লুকাই খাইছো তেনেহ'লে আমি এতিয়া চাহটো খাই লৈছোঁ